আবেলিৰ সময় ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সেইবিলাক টালি টোপোলা মানে কি জানে নাই ইয়াত অকল আছে জোতা আৰু তাত মোৰ এনেই কিবা বস্তু টালি টোপোলা বুলি নহয় আৰু মানক যাচিছোঁ ককাকৰ ওচৰত মানে আইতাক আছে আইতাক ওপৰত আমাৰ মিস্ত্ৰী লাগি আছে যিহেতু ঘৰ বনাই মই এতিয়া যাম আমাৰ জিমলৈ হিৰ' হেণ্ডচাম ক'ত গ'লা হিৰ' হেণ্ডচাম যোৰহাটৰ সকলে কিছুমানে মোক আগতে কমেণ্ট কৰে আপোনালোকৰ জিমটো ক'ত তো আমাৰ জিমটো ক'ত মই আপোনালোকক আজি দেখুৱাম বাই বাই সোনা বাই বাই একদম জোৰদাৰ ফালি আমি আহি আছোঁ আমাৰ ঘৰ চোলাধৰাত হয় আৰু এতিয়া আমি আহি এইটো ৰোড পামহি এইটো ৰোড আৰু এইফালে আমি বৰুৱা চাৰিআলিৰ ফালে লেফ্ট টাৰ্ণ ল'ম এইখন হৈছে ফ'কাছ আৰু এইখন হৈছে ৱেষ্ট চাইড এইফালে মনীষা বেকাৰী আৰু তাৰ অপ'জিটত একজেক্ট অপ'জিট নহয় আৰু সেয়া দেখিছেনে ফিট ফেক্টৰ ওলাই আছে এইটো হৈছে বৰুৱা চাৰিআলি আৰু তাৰ লগতে আমাৰ আছে ফিট ফেক্টৰ জিম সেয়া ফিট ফেক্টৰ তলত আছে পাঞ্জাৱ নেশ্যনেল বেংক এইফালে আছে ষ্টাৰ চুইটছ আৰু তাৰ ওপৰত আমাৰ ফিট ফেক্টৰ জিম ছাইডৰ ষ্টেয়াৰকেছেদি ওপৰলৈ উঠি আহিছোঁ আৰু উঠোঁতে মিষ্টাৰৰ ফটোখন আছে তেওঁ যিহেতু হেড ট্ৰেইনাৰ হিচাপে আছে গতিকে তেওঁ ফটোখন লগোৱা আছে ইয়াতে আৰু চাওক এইখনেই হৈছে আমাৰ মেইন ড'ৰ ইফালেদি আপোনালোক সোমাই যাব লাগিব আৰু এইটো হৈছে আমাৰ লগ'টো একদম ডিজিটেলি পূৰা হাইলাইট কৰা আছে ইয়াত আকৌ ট্ৰেইনাৰ কেইজনৰ বা জুম্বাৰে হওক সকলোৰে আমাৰ ফেমিলি যিখিনি ষ্টাফ ফিট ফেক্টৰৰ ফটোখিনি লগোৱা আছে এইখিনি নতুনকৈ চেঞ্জ কৰিব লাগিব আৰু এইফালে জোতা থোৱা ষ্টেণ্ড আছে এয়া মই দৰ্জা খুলি সোমাই যাম এতিয়া জিম আহিছোঁ জুম্বা কৰিবলৈ কিন্তু জুম্বা কৰা বাদ দি এতিয়া আমাৰ আৰম্ভ হ'ব চামথিং মানে এগৰাকী বা আহিছে বায়ে মানে কথা বাৰ্তা বুলি আমাৰ দুজনেকে বহুৱাই ল'ব আৰু অকণমান ভালকৈ দেখুৱাই দিয়া এতিয়া কি কথা পাতি সোধে কি কথা অৰা আনচাৰ তুমি দিবা দেই মই আজি চাইলেণ্ট কিলাৰ মই এনেকৈ থাকিম এক্সপ্ৰেশ্যন দিম আমি এতিয়া চিটত বহি লওঁ আৰু মৰিবাকো মই অকণমানকৈ চিনাকি কৰি লওঁ দেই বাগৰাকী আমাৰ লগত কথা পাতিব সেয়া বা আহিছে সুদূৰ অসমখন ঘূৰি আহিছে মানে তেজপুৰৰ ছোৱালী গুৱাহাটীত কোন থাকে গুৱাহাটীত থাকোঁ শিৱসাগৰলৈ আহিছিলোঁ ফটো উঠোঁ বা ভিডিঅ' কৰোঁ বুলি ক'লে কেতিয়াও এবাৰত নহয় আৰু সেয়া চাওক আমি কিমান বাৰ মানে কেমেৰা চেংগল মিলাবলগীয়া হৈছে আচলতে ইণ্টাৰভিউ বুলি ক'লে ভুল হ'ব ইণ্টাৰভিউ দিব পৰা ইমান মহান হোৱা নাই এয়া মাত্ৰ আমাৰ কথা বতৰা আপোনালোকে বেয়া নাপাব কোনোবা সময়ত মুখত তেনেকৈ ওলাই গৈছে কিন্তু একেবাৰে নহয় celebration.com বুলি চাৰ্চ কৰিব লাগিব ইউটিউবত পাই যাব সম্পূৰ্ণ ৰঙালী বিহুৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ আপোনালোকে দেখিছে এটা কাপোৰৰ লগত পোষ্টাৰ চাৰিওফালে পৰিৱেশ দেখিছে এয়া পৰিৱেশ হৈছে যোৰহাটৰ মাজমজিয়াত বৰুৱা চাৰিআলিৰ ওচৰতে অৱস্থিত ফিট ফেক্টৰ জিম আমি ফিট ফেক্টৰ জিমৰ স্বত্বাধিকাৰ এয়া কৃষ্ণ আৰু তেখেতৰ পৰিবাৰ প্ৰিয়াংকী যোৰহাটত বহুত অপৰচুনিটি আছিলে গোটেই কথা বতৰাবিলাক বাদ দি ফিট ফেক্টৰৰ নিচিনা এটা জিম বৰুৱা চাৰিআলিৰ ওচৰতে যোৰহাট নগৰৰ চহৰৰ মাজমজিয়াত কিয় তেওঁ স্থাপন কৰিলে আৰু প্ৰিয়াংকী কেনেকৈ কৃষ্ণ লগ পাইছিলে প্ৰেম কাৰণে দুখন ডিষ্ট্ৰিক্ট পাৰ হৈ পেলাই আহি থাকোঁতে মানে মই অপৰচুনিটি পালোঁ চিৰিয়েলৰ কাৰণে তাত অডিশ্যন দিলোঁ তাতো অকণমান এক্টিং কৰিলোঁ প্ৰায় ডাইৰেকশ্যনৰ কামো কৰিছিলোঁ এখন চিৰিয়েলৰ ৰং চেনেলত আৰু তেতিয়া কিন্তু কৃষ্ণ আহি গ'ল জীৱনত দেই আপোনালোক দুজনে যদি এটা ডাঙৰ এমাউণ্টৰ পইচা পায় 1,00,000-2,00,000 টকা আপোনালোকে 24 ঘণ্টাৰ ভিতৰত এটলিষ্ট আধা ঘণ্টা হ'লেও জিম বুলি নহয় তেওঁ মোক কয় যে APSC দিবা আৰু মই কওঁ যে আৰু 2 বছৰ ভিতৰত আৰু এটা কেঁচুৱা জন্ম মোৰ চেনেলৰ ভিউৱাৰ্ছসকলেও মৰিবা celebration.com চাৰ্চ কৰিলে পাব celebration.comৰ কথা বাৰ্তা এই অনুষ্ঠানত মই সকলোৰে ইণ্টাৰভিউ ল'ব বিচাৰোঁ যিসকলৰ পাৰোঁ সেইসকলৰ এতিয়ালৈকে লৈ আছোঁ আৰু প্ৰিয়াংকী
আৰু কৃষ্ণৰো আজি বহুতখিনি কথা পাতিলোঁ নজনা কথা বহুত জানিলোঁ গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে প্ৰিয়াংকীক যিমান মৰম দিছে তাতকৈ আৰু দুগুণ মৰম দি থাকিব আৰু আমাৰ মৰিবাকো মৰম দিব দেই মোৰ ভিউৱাৰ্ছসকলেও মৰিবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এই আমাৰ প্ৰিয়ংকা এইফালেও কথা বতৰা পূৰা চলি আছে আৰু উদ্দীপ্ত তাই মানে তেওঁকো সুধিব যে তো তেওঁৰ ৰিয়েকশ্যন চাওক হা তো এতিয়া আপোনালোকক অকণমান আমাৰ জিমটোৰ ঝলক দেখাওঁ এয়া হৈছে আমাৰ ফ্ৰণ্টৰ জেগাখিনি মানে স্পেচ য'ত আমাৰ ৰিচিপশ্যন এৰিয়া আৰু ইয়াৰ ভিতৰত ৱৰ্কআউট কৰি আছে মানুহবোৰে ট্ৰেডমিল চলাই আছে চাইকেল চলাই আছে সকলো কৰি আছে মানুহৰ ৰিয়েকশ্যন চাওক ফ্ৰণ্টৰ মানুহৰ ৰিয়েকশ্যন চাওক চ' জিমটো দেখাওঁ বুলি কৈছিলোঁ যিহেতু অলপমান ষ্টাৰ্ট কৰোঁ এয়া হৈছে আমাৰ জেন্টছৰ চেঞ্জিং ৰুম আৰু এইখিনি হৈছে লকাৰ নাম্বাৰিং দিয়া আছে কোনোবাই যদি ল'ব বিচাৰে পে' কৰি তেতিয়া লকাৰ ল'ব পাৰে আৰু এইফালে লেডিজৰ চেঞ্জিং ৰুম এয়া হৈছে কোটছবিলাক চাওক পোষ্ট ইয়ৰ চেল্ফ বিকজ ন' ওৱান গুচিয়ে গ'ল মানে ভাল ভাল কথা আছে য'ত আমি পঢ়াৰ লগে লগে বা জিমত সোমোৱাৰ লগে লগে একদম এটা পজিটিভ ভাইবছ আহে ড'ণ্ট ষ্টপ আনটিল ইউ আৰ প্ৰাউড সেইবোৰ দেখিছে আৰু এইফালে আমাৰ পানীৰো ব্যৱস্থা আছে আপুনি মাত্ৰ নিজৰ বটল এটা লৈ আহিলেই হ'ব আৰু ফেন এচিৰ পৰা আদি কৰি সকলো সুবিধা আছে প্ৰায় 3000 স্কোৱাৰ ফিটৰ হয় আমাৰ এই জিম এক্সাৰচাইজ মানে জিম এৰিয়াটো সকলো ব্যস্ত হৈ আছে সেইখন হৈছে মিষ্টাৰ ফটো আৰু মিষ্টাৰো তাত এজনক দেখুৱাই আছে আনফালে আকৌ এয়া আপোনালোকে দেখিছে এইফালে আছে জুম্বা ৰুম দেই জুম্বা ৰুম দেখুৱাৰ আগত কওঁ এইবিলাক হৈছে চাইকেল ট্ৰেডমিল ময়ো অতি সোনকালে জিমত গৈ এইবোৰ এক্সাৰচাইজ ষ্টাৰ্ট কৰিব লাগিব কাৰণ মোৰ ফেটছ আহি গৈছে ল'ৰা হোৱাৰ পিছত আৰু এয়া জুম্বা ৰুমত পূৰা ডিষ্ট্ৰিক্ট আমাৰ ডান্স কৰি আছে নেক্সট ব্লগত আমি জুম্বাৰ ছেশ্যনৰ সকলোবোৰ দেখুৱাম আৰু এয়া চাওক এয়া শিকাই আছে যিহেতু আমাৰ ইউনিচেক্স হয় পুৰুষ মহিলা উভয় আহিব পাৰে চ' সেয়া পূৰা ট্ৰেইনিং দিয়া আছে আমি এতিয়া খাবলৈ আহিছোঁ মানে বা আজি আকৌ গুৱাহাটী যাবগৈ আৰু সেইকাৰণে ভাবিছোঁ মানে আহিছে বেচেৰি বাজনী ইমান কষ্ট কৰি আমাৰ ইণ্টাৰভিউ লৈছে আনিছোঁ এতিয়া আমি চাহঘৰত আছোঁ যোৰহাটৰ চাহঘৰ আৰু এতিয়া আমি চাহঘৰত অকণমান চাহ খাম ইয়াতে মানে আমি ভিডিঅ'টো ইণ্টাৰভিউটো কৰি থাকোঁতে মাজত ল'ৰা এটা আহি গ'ল এতিয়া বায়ে ল'ৰাটো বিচাৰি পোৱা নাই ক'ত আছে কাটিবৰ কাৰণে কৃষ্ণ আৰু প্ৰিয়ংকীৰ বিয়াৰ দিনাখনৰ পৰা চাবলৈ মন গৈ আছিল কইনাজনী মই থাকোঁ গুৱাহাটীত কৃষ্ণ প্ৰিয়ংকী থাকে যোৰহাটত কিমান দূৰ কামৰ অজুহাত নহ'লে যোৰহাট অহাটো পচিবল নহয় ত' মই যেতিয়া শিৱসাগৰ আহিছিলোঁ ভাবিলোঁ যোৰহাটত সোমাই যাওঁ আৰু কৃষ্ণৰ কইনাজনী চাই যাওঁ কইনা পুৰণা হ'লেও কেঁচুৱা কইনা পুৰণা হ'লেও কইনাৰ লগত ইণ্টাৰভিউ হৈ গ'ল কৃষ্ণৰ কইনা বিয়া পতা 5 বছৰে হ'ব এইবাৰ জানে 2018ৰ পৰা কইনা চাব এইফালে কইনাৰ একদম কেঁচুৱা হয় এতিয়া ল'ৰাও লাহেকৈ খোজকাঢ়িব বাৰ আজি সৌভাগ্য হৈছে কইনা চোৱা বাক নমাই এতিয়া আমি ঘৰমুৱা হৈছোঁ তো ঘৰমুৱা হওঁতে অকণমান ৰাতিৰ পৰিৱেশৰ পৰা ফিট ফেক্টৰ লগতো লৈ আকৌ এবাৰ জিমটো দেখুৱাওঁ বুলি বাহিৰৰ পৰাহে দেই এইটো নেম প্লেটটো দেখুৱাওঁ বুলি ভাবিলোঁ ভাল লাগে কিন্তু সেই কেমেৰাৰ লাইটিঙত অকণমান ব্লাৰি ভিজন হৈ গৈছে আৰু মান নোহোৱাকৈ জানো প্ৰিয়ংকী শইকীয়াৰ ভ্লগ চলে কেতিয়াও নচলে তো সেয়া মই জিমৰ পৰা অহাৰ পিছত তাক কাষতে শুৱাই লৈ এনেই মোবাইলটো উলিয়াই লৈছিলোঁ যি ফূৰ্তি তাৰ মোবাইলটো দেখাৰ লগে লগে মিউজিক দেখাৰ লগে লগে মানে নাচিবলৈ লৈছে গোটেইটোৱে আৰু তাকে দেখাই আজি ভ্লগটো শেষ কৰোঁ মোৰো ভাগৰ লাগিছে ষ্টেমিনা নাই কাইলৈ আকৌ স্কুল আছে আজিলৈ টাটা বাই বাই নেক্সট ভ্লগত লগ পাম আৰু যোৰহাটৰ সকল আমাৰ জিমলৈ আহিব ময়ো জিম জইন কৰিম আমি একেলগে এক্সাৰচাইজ কৰিম আজিলৈ বাই বাই নেক্সট ভ্লগত লগ পাম ৰঙালী বিহুৰ আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ আৰু সকলো ভালে কুশলেৰে থাকক ধন্যবাদ